Hello guys, welcome back to my YouTube channel. আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে ছেকেণ্ড হেণ্ড বাইকৰ ছেকেণ্ড হেণ্ড বাইক গোটেই ইয়াত চাব পাৰে ট্ৰাষ্ট এণ্ড ৰাইড মটৰ্ছ। ইয়াত ৰয়েল এনফিল্ডৰ কৰি যিমান স্পৰ্টছ বাইক যিমান এভেইলেবল আছে, ইয়ামাহা R15, ৰয়েল এনফিল্ড, KTM সকলো এভেইলেবল আছে ইয়াত। ইয়াত ফেচিলিটি বুলি ক'লে ৰিফাইনেন্স ইঞ্জিনৰ লোৱা হয় আৰু মানে একেবাৰে ল' ডাউন পে'মেণ্টৰলৈকে ষ্টাৰ্ট হয় বাইকৰ। 35,000ৰ পৰা ষ্টাৰ্ট হৈছে, 35ৰ পৰা ল'ব পাৰে। আৰু এইটো চাইডে চাব পাৰে আমাৰ ইয়াতে স্কুটি কালেকশ্যন আছে বহুত। এনে চব একেবাৰে কম হয়, খুব কম ইউজ কৰা স্কুটি পোৱা যাব। বাইক মানে সকলো কোম্পানীৰ বাইকে পোৱা যায়। আপোনালোকো আহিব আৰু তলৰ স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, তাৰ পৰা কণ্টেক্ট কৰি ল'ব পাৰিব। আহি পালোঁ মানে কালেকশ্যনৰ ওপৰত দেখাবলৈ। ৰিচিদা আছে, দাম আৰু কণ্ডিশ্যন প্ৰাইচ কৈ যাব। তোমাৰ প্ৰাইচ এখন আছে হিমালয়ান স্পেন 2020 মডেল, 2022 মডেল, 22 মডেল। এইখন আমি ৰেট ৰাখিছোঁ তোমাৰ 1,55,000 টকা মাত্ৰ। 1,55,000। হিমালয়ান আছে 2021 মডেল, 2018 মডেল। এখন 21 মডেলখন আছে তোমাৰ ৰেট 1,68,67ৰ ভিতৰত। এখন 2021 মডেল 168 মান BS6 168 মানত আহি যাব। ধুনীয়া কণ্ডিশ্যনত আছে বাইকখন, এবাৰ দেখাই দিয়া। এখন 18 মডেল হ'লেও তুমি 21 আৰু 18ৰ মাজত বৰ বেছি এটা ডিফাৰেঞ্চ উলিয়াব নোৱাৰা, কি ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ প্ৰাইচ এখন ৰেট ৰাখিছোঁ আমি 1,48,000 অনলি। এইখন 1,48,000। এইখিনি ৰয়েল এনফিল্ডৰ আছে, বহুতে ইলেক্ট্ৰা বিচাৰে। এখন খুব ধুনীয়া কণ্ডিশ্যনত ইলেক্ট্ৰা আছে, ইলেক্ট্ৰা লৈ যাব পাৰিব। এইখনৰ এই দুটা BS6ৰ 350 ক্লাছিক গান মেটেল কালাৰটো। ইয়াৰ প্ৰাইচটো কৈ দিম। এখন আছে 2018 মডেলৰ তোমাৰ 350 ক্লাছিক। এখন আমি ৰেট ৰাখিছোঁ অনলি 1,10,000। এইখন 2018 মডেলৰ ক্লাছিক 350 1,18,000। এখন আছে তোমাৰ গান মেটেলৰ ABS মডেল গাড়ী 350 ক্লাছিক। এখন আছে 350 ক্লাছিক 2019 মডেলৰ। 1,00,000 টকাত দিম, মাত্ৰ 1,00,000 টকাত দিম। এইখন ল'ব পাৰে আপোনালোকে 1,00,000 টকাত। কিমান চনৰ আছিলে? এখন 2019 মডেল। 2019 মডেল। এখন বুলেট দেখাম তোমাক মই, এখন চেলেঞ্জিং প্ৰাইজত দিম 50,000 টকাত। 2015 চনৰ বুলেট 350 ক্লাছিক। গাড়ীখন একবাৰ দেখাই দিয়া। 2015 চনৰ বাইক 50,000 টকাত। অল চাই লওক ভালকৈ। চব লাগি আছে, এছ'চিয়েট চব লাগি আছে, একদম ভাল কণ্ডিশ্যনৰ বাইক। লগাই ল'ব পাৰা। BS6ৰ KTM RC 200 BS6ৰ মাত্ৰ 5,000 চলা বাইক এখন। মাত্ৰ 5,000 কিলোমিটাৰ ৰানিং হৈ আছে। এখন ৰেট ৰাখিছোঁ আমি 1,45,000। 1,45,000ত পাব এখন। আৰু এখন চেলেঞ্জিং প্ৰাইজৰ বাইক দেখাই দিছোঁ তোমাক। এইখন আছে ডিউক 250 2019 মডেল। এখন আমি দি আছোঁ অনলি 90,000। অনলি 90,000 পাব ডিউক 250। এইখন দুইখনে 250 আছে, 2022 মডেল। দুইখনে 22 মডেল। এইখন তোমাৰ ধৰি লোৱা অলমষ্ট 140,000 to 45,000ৰ ভিতৰত আহি যাব। 140,000ত আহি যাব 22 চনৰ 250 নহয়, এইখন 200 BS6ৰ 200। BS6ৰ 200 পাই যাব। এখন আছে RS খন 200 RC 2021 মডেল। 130,000 to 35,000ৰ ভিতৰত আহি যাব। RS খন কৈ দিব। RS খন মানে বহুত বিচাৰি থাকে। 2022 মডেলৰ RS হয়। RS 200 খুব ধুনীয়া কণ্ডিশ্যনত আছে। এখন তোমাৰ ৰেট আহি যাব 1,38,000 37,000ৰ ভিতৰত আহি যাব। এইখন চাওক 1,30,000ৰ RS 200। কাগজ পাতি কাম চব মই কৰিয়ে দিম উইথ ডকুমেণ্ট। V4 M হয় এখন। এখন বহুতে বিচাৰে V4 M মডেলটো। তোমাৰ এখন আমি ৰেট ৰাখিছোঁ 2022 মডেল হয়। এখন ৰেট ৰাখিছোঁ 2022 মডেল M 1,57,000। 1,57,000ত পাই যাব। নেক্সট V4 আছে ব্লেক এডিশ্যনত। আৰু দুইখন তোমাৰ ধৰি লোৱা অলমষ্ট 1,50,000ৰ ভিতৰত আহি যাব। 1,50,000ৰ ব্লেক V4। এই কিমান চন আছিলে? 22ৰ 2022 মডেল ব্লেক এডিশ্যন। 2022 মডেল ব্লেক এডিশ্যনৰ 1,50,000ৰ ভিতৰত আহি যাব। কাষ্টমাৰ আহিলে চালে পচন্দ কৰিলে আমি যিমান পাৰিম ৰেটটো মিলাই মেলি দিওঁ। 1,50,000 উইথ ডকুমেণ্ট। 50,000ৰ ভিতৰত আহি যাব, মানে অলপ কম বেছ হৈ যাব। কম বেছি হৈ যাব। এখন ৰেড এডিশ্যনত আছে V4। ৰেড এডিশ্যনত বহুত ল'ৰাই বিচাৰে। পিছে আছে আমাৰ ওচৰত। এইখনো তোমাৰ ধৰি লোৱা 1,47,000 48,000ৰ ভিতৰত আহিব। এইফালে V4 ৰেড কালাৰত। এখন আছে, এখনো V4 হয়, গোটেইকেইটা V4 মডেলে হয়।
এখন ব্লু এডিশ্যনত আছে। এখন ল'লে তোমাৰ 1,50,000 ভিতৰতে আহি যাব এখন ৰিপ'ৰ্ট ব্লু কালাৰ। এই V3 এইখন হেৰি আৰু এখন তোমাক চেলেঞ্জিং প্ৰাইচৰ গাড়ী দেখাই দিওঁ। এখন আছে V3 2020 মডেলৰ, 2020ৰ লাষ্টৰ মডেল হয়। এখন আমি ৰেট ৰাখিছোঁ মাত্ৰ 95,000। মাত্ৰ 95,000 লৈ যাওক V3 2020 মডেল BS6 মডেল লৈ যাওক মাত্ৰ 95,000। বাকী এইকেইটা আছে তোমাৰ এখন 19 মডেল, এখন 21 মডেল, এখন 21 মডেল, এখন 22 মডেল। দেখাই দিয়ক। নেক্সট আছে জাৱা 42 এখন হোৱাইটত আছে, এখন ব্লেকত আছে, ৰেড কালাৰটো আছে, খালি এখন ইয়াত নাই, আমাৰ ষ্টকত আছে। এই দুখন তোমাৰ অলমষ্ট আহি যাব 125,000 to 30,000 ভিতৰত। 125 to 30,000 পাব জাৱা 42 ব্লেক এণ্ড হোৱাইট কালাৰ দুটা। নেক্সট আছে তোমাৰ FZ ভাৰ্চন 3। FZটো বহুতে বিচাৰে, ৰেড কালাৰত আছে। তোমাৰ এইখনৰ ৰেট আহি যাব 85,000 মানৰ ভিতৰত। 85,000 পাব FZ। কাগজ পাতি চব আমি কৰি দিম লগত। আৰু এখন তোমাৰ চেলেঞ্জিং প্ৰাইজৰ গাড়ী অফ-ৰ'ডিং বাইক Xpulse 200 Pro V ব্লু এণ্ড হোৱাইট কালাৰত আছে। এইখন আমি অনলি 85,000ত দি আছোঁ, 2022 মডেলত। 2022 চনৰ Xpulse 200 85,000 লৈ যাব। নেক্সট আহিব তোমাৰ এইখনো Xpulse, একে ছেম মডেল গাড়ী, কিন্তু এইখন আৰু এইখনৰ মাজত ৰেটৰ অকণমান ডিফাৰেঞ্চ এটা আছে। সেইখনৰ প্ৰাইচটো এইখনৰ অকণমান প্ৰাইচটো 10-15,000 টকা এটা ডিফাৰেঞ্চ এটা আছে। মানে কথাটো কৈ দিওঁ, যিহেতু ভিডিঅ'ত চাই আছে তোমাৰ হেৰি সকলে, তোমাৰ মানে চব গাড়ী আমি একেটা ৰেটত কিনিবলৈ নাপাওঁ। কিছুমান গাড়ী আমি কেতিয়াবা সস্তাত কিনিবলৈ পাওঁ, তো সেইখন গাড়ী আমি বৰ বেছি পইচা খাবলৈ আমি বহি নাথাকোঁ মানে। তো যিখন গাড়ী আমি সস্তাত পাওঁ, কাষ্টমাৰকো সস্তাত দিওঁ। মই সস্তাত পাইছোঁ, কাষ্টমাৰক সস্তাত দিওঁ। এখন গাড়ী 2 টকা দামত লোৱা হৈছে, সেইকাৰণে মানে এখন গাড়ী 10-15,000 টকা এটা ডিফাৰেঞ্চ আছে আৰু। ডমিনাৰ 250 আছে ডমিনৰ 250, এখন আছে 2022 মডেল, এখন আছে 2019 মডেল, এখন 400, এখন 250, এখন 400। এখন 400 মই দি আছোঁ কিমান ৰেটত গম পোৱা নে? মাত্ৰ 90,000ত দি আছোঁ মই এখন ডমিনৰ। মাত্ৰ 90,000 পাব ডমিনাৰ 400 BS4। গোটেইখন ঘূৰি আহক, BS4 দেখাই দিয়া। গাড়ীত কিবা কমপ্লেইন আছে নেকি? সস্তাত দিছোঁ বুলি কিবা গাড়ীত বোলে ক'ৰবাত ভঙা চিঙা থাকিব পাৰে, দেখাই দিয়া তুমি একবাৰ। গাড়ীখন একবাৰ দেখাই দিয়া। একদম মজা কণ্ডিশ্যন পাব ডমিনাৰ 400 মাত্ৰ 90,000ত। ডমিনৰ 400 90,000ত চেলেঞ্জিং প্ৰাইচ। একবাৰ চাই আহক, তাৰ পাছত মোৰ ওচৰত আহক। একবাৰ মাৰ্কেট চাই আহক, তাৰ পিছত মোৰ ওচৰত আহক। এবাৰ কওঁ, এখন ৰেটত কমত লোৱা আছে, কমত দি দিম। এখনো তোমাৰ এখন 18 মডেল, এখন 19 মডেল। এখন আহিব 1,20,000 টকা, এখন আহিব 90,000। তো মানুহে ভাবিব পাৰে যে 1 বছৰ 1.5 বছৰৰ কাৰণে কি কাৰণে ইমান পইচা বেছি হৈছে। তো কথাটো চিম্পুল সেইটোৱে। এইখনত চব আপুনি চব এচেছৰি লাগি আছে, ট্ৰেভেলিঙৰ কাৰণে যিমান এচেছৰি লাগে চব লাগি আছে। চব গাড়ী আমি একে ৰেটত কিনিব নাপাওঁ। কিছুমান গাড়ী কেতিয়াবা সস্তাটো পাওঁ, কিছুমান গাড়ী কেতিয়াবা একেখন গাড়ী আমি দামতো কিনিব লগা হয়। যিখন সস্তাত পাওঁ সেইখন কাষ্টমাৰৰ পৰা বেছি পইচা নলওঁ, আমিও সস্তাতে দিওঁ। যিখন গাড়ী আমি দামত কিনো, তো সেইখন গাড়ী কাষ্টমাৰ 2 টকা বেছি কৰিব লগা হয়। কথাটো সেইটোৱে। আৰু আছে 3খন আগত যেনেকৈ মিলাই দিব পাৰিছোঁ KTM এডভেঞ্চাৰ 250। এইখনৰ প্ৰাইচটো কৈ দিব। 250 এভেঞ্জাৰ। এখনতো আপুনি জানে কিমান দামী বাইক এখন, হ'লেও এখন বাইক আমি 2022 মডেলৰ হয়। এখন 2022 মডেল 22 KTM এভেঞ্জাৰ 250 কণ্ডিশ্যন, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন। অফ-ৰ'ডিঙৰ কাৰণে খুব বেছি ভাল বাইক এখন। এখন বাইক আমি দি আছোঁ অনলি 1,85,000। 1,85,000 লৈ যাব। 6,000 কিলোমিটাৰ ৰানিং হৈ আছে। 6,000 চলিছে মাত্ৰ। আপুনি একবাৰ টায়াৰ চায়াৰ পৰা ধৰি গোটেইখিনি দেখাই দিওঁ। এইফালে টায়াৰ চক কণ্ডিশ্যন। নেক্সট আছে KTM RC 200। এইফালে আছে আৰু KTM RC 200 BS4 19 মডেল। এখন 19 মডেল। এখন আমি ৰেট ৰাখিছোঁ 35,000 মাত্ৰ। 135,000 মাত্ৰ। 1,35,000 লৈ যাব RC 200। 1,35,000 মাত্ৰ। আৰু নেক্সট আছে ডিউক 250 2022 মডেল। খুব ধুনীয়া কণ্ডিশ্যনত আছে। 22 মডেল ডিউক 250। এইখন ৰেট ৰাখিছোঁ আমি 1,65,000। 1,65,000 লৈ যাব ডিউক 250 22 চনৰ। আছে ৰয়েল এনফিল্ডৰ হাণ্টাৰ 350 কণ্ডিশ্যন চব।